আসসালামু আলাইকুম ওরহমাতুল্লাহ। আশা কৰোঁ তোমালোকৰ সকলোৰে অৱস্থা বহুত ভাল। ময়ো ওপৰৰ কৃপাত বহুত ভালেই আছোঁ। আজি আলোচনা কৰিবলৈ গৈ আছোঁ কনসোনেন্ট সাউন্ড সম্পৰ্কে, অৰ্থাৎ ইংৰাজী বৰ্ণমালা 26টা বৰ্ণৰ ভিতৰত 21টা কনসোনেন্ট আছে আৰু 21টা কনসোনেন্টে কি কি ধৰণৰ সাউন্ড অথবা শব্দ উচ্চাৰণ কৰিব পাৰে ইয়াৰ বিষয়ে আজি আলোচনা কৰা হ'ব। গতিকে এটা ভাষা ধুনীয়াকৈ শিকিবলৈ হ'লে কনসোনেন্ট আৰু ভাৱেলৰ প্ৰয়োগ আৰু ব্যৱহাৰ খুবেই দৰকাৰ, খুবেই প্ৰয়োজন, আৰু এইটো নিশিকাকৈ আমি কেতিয়াও এটা ভাষা ধুনীয়াকৈ আয়ত্ত কৰিব নোৱাৰি। গতিকে আজি ধুনীয়াকৈ আলোচনা কৰি দি আছো যে কনসোনেন্ট অথবা ইংৰাজী ব্যঞ্জন বৰ্ণ কি, কোনে কি ধৰণৰ শব্দ কৰিব পাৰে ইয়াৰ বিষয়ে লৈ এইটো ভিডিঅ চোৱাৰ পিছত তোমালোকে নিজে নিজে শব্দ গঠন কৰিব পাৰিবা। যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলো ইংৰাজী স্বৰবৰ্ণ অৰ্থাৎ ইংৰাজী 5টা ভাৱেলে কোনে কি ধৰণৰ সাউন্ড কৰিব পাৰে ইয়াৰ বিষয় লৈ। এইটো ভিডিঅ চোৱাৰ পিছত তোমালোকে নিজে নিজে শব্দ প্ৰস্তুত কৰিব পাৰিবা আৰু পঢ়িব পাৰিবা। গতিকে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি আলোচনা কৰা হ'ব ইংৰাজী ব্যঞ্জন বৰ্ণ অৰ্থাৎ ইংৰাজী 26টা বৰ্ণমালাৰ ভিতৰত 21টা কনসোনেন্টে কোনে কি ধৰণৰ শব্দ কৰিব পাৰে ইয়াৰ বিষয় লৈ। আগৰ ভিডিঅ'ত আলোচনা কৰা হৈছিল ভাৱেল সম্পৰ্কে, আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব কনসোনেন্ট সাউন্ড সম্পৰ্কে। গতিকে কনসোনেন্ট হিচাপে আমি প্ৰথমে আলোচনা কৰিব বিচাৰো বি। বি কেতিয়াবা ব, যেনে ব্যাট, বল, ব্রাদার ইত্যাদি। আৰু তোমালোকে নিজে বনাই বনাই লিখিবা। তাৰ পিছৰ বৰ্ণৰ বিষয়ে আলোচনা কৰিম সি, কেতিয়াবা ক উচ্চাৰণ হ'ব বা ক সাউন্ড কৰিব, যেনে ক্যারট, ক্যাট, কপল ইত্যাদি। ইয়াৰ পিছত আমি আলোচনা কৰিম সি ই আৰু সি আই, অৰ্থাৎ তোমালোকে যেতিয়া সি বৰ্ণটোক অকলে পাবা তেতিয়া ক উচ্চাৰণ কৰিবা, আৰু সি যেতিয়া সিৰ লগত যেতিয়া ই থাকিব বা আই থাকিব তেতিয়া এই বৰ্ণটোক আমি স উচ্চাৰণ কৰিম, যেনে সেন্টার, সার্টিফিকেট, সিনেমা, এনেকে আৰু বহুত শব্দ আছে। সেলিব্রেট, তোমালোকে বনাই বনাই লিখিবা। তাৰপিছত আলোচনা কৰিম সি এইচ লৈ। সি এইচ কেতিয়াবা ক বুজাব, যেনে ক্যারেক্টার, লাস্টত সি হৈছে MONARCH, মানাক ইত্যাদি ইত্যাদি। আকৌ সি এইচ কেতিয়াবা স বুজাব, মানে দ্বিতীয় স, যেনে চাইল্ড, চিপ, চিপ, চয়েস ইত্যাদি ইত্যাদি। তাৰপিছত আমি আলোচনা কৰিম